Hello everyone, welcome back to my YouTube channel, Deepika Kaur Assamese Girl channel. Tole সকলোকে স্বাগতম জনাইছো আৰু মই আজি গৈ আছো এফালে শিৱসাগৰ কমাৰ্চ কলেজলৈ। আমি সকলো আহিছো সাৰ্টিফিকেট নিবলৈ আজি। আমি অলপ দেৰিকৈ গৈছিলো মানে সেইকাৰণে আমাৰ অলপ লেট হ'ল আৰু এইজনী অভিলেষা আৰু এইজনী আছে মামা ছোৱালী মেঘালী আৰু ইহঁতে সব বাহিৰলৈ গ'লগে আৰু আমি অলপ সোমাই চাওঁ বোলো ইমান মানুহ হৈছে আৰু গৰমত ফেন মানে নাই যে সেইকাৰণে ভিতৰলৈ যাবলৈ অসুবিধা হ'ল আৰু নগ'লোৱে আৰু কি কম বহুত গৰম পাইছিলোঁ আৰু চুটুকাটো সেয়া দেখাই দিছোঁ সকলো মানুহকে চাই থাক তাৰ পৰা আমি বতাহ ল'বলৈ বুলি ওলাই আহিলোঁ বৰপুখুৰী পাৰত শিৱসাগৰ তাতেই আৰু আজি কি ধুনীয়া জাম হৈছে ইউটিউবাৰ তুমি মই কৈছোঁ দিয়া সেইটো ভাল লাগিছিলে আমি বৰপুখুৰী পাৰত আজিকালি সব ইউটিউবাৰ ঘৰে ঘৰে ইউটিউবাৰ নহয় আমি ইনষ্টাগ্ৰামাৰ আমি আকৌ বাহিৰৰ পৰা ভিতৰলৈ গৈছোঁ ফটো চটো মাৰি ল'লোঁ অলপ তাৰ পৰা গৈছোঁ আকৌ আমাক বোলে চাৰ্টিফিকেট দিব এতিয়া সেইকাৰণে আমি গৈ আছোঁ এতিয়া লাইন পাতিব লাগিব একদম চাই থাকিবচোন কেনেকৈ আমি লাইন পাতোঁ এয়া দেখিছেই নহয় কিহৰ লাইন এইটো একো লাইনেই হোৱা নাই আৰু একদম পুৰা ভিৰত আছোঁ এয়া দেখিছেই আমি লাইন পাতি আছোঁ যাব হৈ গ'ল আমাৰ আজিকালি সবৰে ইউটিউব চেনেল আছে মানে মোৰহে নাই মইহে বাছ পিছ কৰি আছোঁ এতিয়া আমি খোজকাঢ়ি গোটেই তিনিজনী গৈ আছোঁ বা দুজনী আৰু মই আৰু শিৱদৌলৰ ফালেদিয়ে গৈ আছোঁ অলপ পাছত বজাৰ কৰিমগৈ চাই থাকক এয়া আমি দোকান পাই গ'লোহি আৰু বা দুজনীয়ে সিহঁতি কাপোৰ কিনিম বুলি কৈছে তাকে কিনি লওক তাতে ৰখি দিছোঁ স্কাৰ্ফ দুখন ল'লে আৰু এতিয়া আমি খাদিমছলৈ গৈ আছোঁ চেণ্ডেল কিনিব বোলে বাকেইজনীয়ে মই দেখাই দিব গৈ আছোঁ বা এজনীয়ে চিনি নাপায় এই বাজনীক যোনজনীয়ে কিনিম বুলি কৈছে গুৱাহাটীত থাকে মানে তাই আৰু তাই চিনি নাপাওঁ বুলি ক'লত দেখাব আহি গ'লোঁ আৰু মইতো গৈ থাকোঁ ন তাৰ পৰা এতিয়া ল'ব চেণ্ডেল দুযোৰ ল'লে আৰু এয়া মই অলপ নিজকে দেখাই দিছোঁ চেণ্ডেলৰ দোকান পাই গ'লোহি আমি খাদিমছৰ দোকান চাই থাকক আৰু ল'ব আৰু দুযোৰ দেখাই দিম বাৰু ভিডিঅ'টো শেষলৈকে চিন্ময় বাই ক'লে আৰু ভিডিঅ'টো কেনেকৈ কৰেনো মই দেখাই দিছোঁ তাকে চবেই ট্ৰাই কৰিছে কৰিবলৈ দুটা বক্স ভিডিঅ' আকৌ এগৰাকী বাহিৰত ৰখি আছে যাওঁ ওলাই যাওঁতে হেৰি কৰিব লাগিব নহয় বজাৰ কৰিলোঁ বুলি দেখাব লাগিব বহুত জোৰ দিব লাগে বুলি ঐ একদম পাইছোঁ মজাটো ইমান গৰম এতিয়া আকৌ আহিলোঁ বহুত দেৰি ঘূৰি অলপ মানে ৰখৰাজত সোমাই পেলাই কিবা এটা খাম আৰু খাবৰ বাবে আহিলোঁ আৰু আমি অৰ্ডাৰ দিছোঁ ফ্ৰাইড ৰাইচ দিলোঁ অৰ্ডাৰ তাকে এতিয়া আমি বহি আছোঁ অপেক্ষা আৰু মাথো খানালৈ এইখন হৈছে ৰখৰাজ বেকাৰ্ছত আহিছোঁ আমি তাকে দেখাই দিওঁ বোলো অলপ বস্তুবোৰ কি আছে খোৱা আৰু ইয়াক কেক দেখিছেই নহয় অৰ্ডাৰ দিব পাৰিব কেতিয়াবা দিব আৰু ডাইৰেক্ট কিনিম বুলি ক'লেও কিনি লৈ যাব পাৰিব কাৰোবাৰ বাৰ্থডে হ'লে তাকে দেখাই দিছোঁ মই এয়া আমাৰ খানা আহি গ'ল ফ্ৰাইড ৰাইচ দেখিছেই আমি এনেকৈ খাবলৈ লৈছোঁ আৰু বাজনীয়ে খাবলৈ ল'লে খালেই মই নাই খোৱা মই মানে দেখাই লৈছোঁ দেই এতিয়া মই খাই লৈ মেলি আকৌ আমি ষ্টাইল বজাৰলৈ আহিলোঁ আৰু ষ্টাইল বজাৰত বাজনীয়ে লওঁ বুলি ভাবিছে কুৰ্তি এটা মানে তাকে চাবলৈ ল'লোঁ আৰু ভাল লাগিলে ল'ব ভাল নালাগিলে নলওঁ আৰু Hello guys. Hi guys. নহয় বস্তু ল'বলৈ আহিছে বুলি কিনে বস্তু ল'বলৈ নাই আমি চাবলৈ আহিছোঁ একো ভাল নেদেখিলোঁ জাংগলে গুচি যাম দে হয়নে আমাৰ বেল পালে চলে এইটো ভাল লাগিছে ভাল লাগিলে আহিব 950 এইখিনি 46
আৰু মোৰ ফোন আহি গ'ল, বায়ে ফোন কৰিছে, বায়ে মোক নিবলৈ আহিছে আৰু মই যাওঁগৈ আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই। चल जहाँ मन चले, 2 पल के लिए सही, कर जो मन करे, छोटी सी है जिंदगी। चल जहाँ मन चले, 2 पल के लिए सही, कर जो मन करे, छोटी सी है जिंदगी। बेफिक्रे बन के, हर गम को भूल के, यूं इन राहों पर अब हम चल दिए।